চহৰত। তেখেত এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তিযোদ্ধাৰো আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই এই সময়ত হিন্দু বিশ্ববিদ্যালয় উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু সন্মান প্ৰদান কৰিছিল। তেখেতৰ দেউতাকৰ নাম আছিলে গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম আছিলে গেথিৱালা ৰাভা। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোলাপ চন্দ্ৰ ৰাভা ৰায় বাহাদুৰ উপাধি যচা হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভায়ে ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল। তেখেতৰ দেউতাকৰ মৃত্যু হোৱা পাছতে তেজপুৰৰ সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰৰ গভৰ্ণমেণ্ট বইজ স্কুলৰ পৰাই 1926 চনত মেট্ৰিক পৰীক্ষাত পাছ কৰে। একে সময়তে আনডিভাইডেড দৰং ডিষ্ট্ৰিক্টৰ সকলোতকৈ বেছি নম্বৰ পোৱাৰ কাৰণে কুইন এণ্ড প্ৰেছ পদকো লাভ কৰিছিল। 1928 চনত কলকাতালৈ গৈ কলেজীয়া শিক্ষা আৰম্ভ কৰে আৰু চেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISC পাছ কৰে। সেই সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনত সহযোগ কৰা অপৰাধত কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছিল। লগে লগে ৰিপন কলেজত অৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে। 1922 চনত ভাৰতৰ স্বাধীনতা আন্দোলনত কোচবিহাৰৰ পৰাই জঁপিয়াই পৰে আৰু শিক্ষা জীৱন সামৰণি কৰি 1931 চনত ঘৰলৈ উভতি আহে। অসমৰ নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। ৰাভাদেৱে কৰা প্ৰথম নাটকখনৰ নাম হ'ল হৰিচন্দ্ৰ। 8 বছৰ বয়সতে বাংলাদেশৰ ঢাকাত কৰিছিল। 1946 চনত চিৰাজ বোলছবিৰ কামত কলকাতালৈ যোৱাৰ সময়ত কমিউনিষ্ট নেতা সোমেন্দ্ৰ নাথ ঠাকুৰক লগ পায় আৰু সেই দলৰ সক্ৰিয় সদস্য হয়। 1948 চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়। 1984 চনৰ পৰা 1952 চনলৈকে ৰাভায়ে আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধি চৰকাৰে তেখেতৰ মূৰৰ দাম 10,000 টকা ঘোষণা কৰিছিল। 1952 চনত আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত দুধমাহ ৰজৰ চক্ৰ ঘিলাগুৰি গাঁৱত গ্ৰেপ্তাৰ হয়। 1969 চনত 20 জুন তাৰিখে তেজপুৰত তেখেতৰ মৃত্যু হয়। তেখেতৰ বিষয়ে আগলৈ আৰু জানিবলৈ চেষ্টা কৰিম। ই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কৈলাশ শৰ্মা। এই ভিডিঅ'টোৰ পৰা এতিয়া মই বিদায় লৈছোঁ। লগ পাম পুনৰ এটা ভিডিঅ'। মোক চাই থাকিবলৈ ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি দিম আৰু ইউটিউবতো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।